কবিতাৰ শিৰোনাম লেখক পাপু বৰা, কণ্ঠসুৰ আৰ্জেৰা, নিৰাহাৰ যান্ত্ৰণা। ৰচিছিলোঁ সপোন মই তোমাকে লৈ, আকৌ গুচি গলা তুমি জীৱনৰ পৰা। সেই একেই সপোন সপোন হৈয়ে ৰৈ পৰিল, মিছা প্ৰতিশ্ৰুতিয়ে তোমাৰ প্ৰেমত পগলা কৰি সলাগৈ তুমি বেলেগৰ জীৱনৰ কৰি। এবাৰতো ভাবি নাচালা তুমি কেনেকৈ আছো মই নিৰাহাৰ যান্ত্ৰণাত ভুগি। ভবা নাছিলো কেতিয়াও মই তুমিয়ে মোৰ জীৱনত হেতালি খেলিবা বুলি। তুমি এবাৰতো নুবুজিলা মানৱ জীৱনত সঁচা প্ৰেম এবাৰেই আহে বুলি। আৰু তুমি গুচি গলা সেই প্ৰেমক ধূলিসাৎ কৰি। তুমি য'তেই নাথাকা কিয় সুখেৰে থাকিলেই ল'ম মই সান্তনাৰ বাদী। আৰু ভালদৰে বুজিছো মই কিমান যে গভীৰ সেই নিৰাহাৰ যান্ত্ৰণা। বিশৃংখলাৰ জীৱন এখন ভগা হৃদয় লৈ অতিবাহিত কৰিছো মই। আধৰুৱা জীৱনত মনলৈ আহি থাকে জানা তোমাৰ সেই মিছা প্ৰতিশ্ৰুতিৰে দিৰা শেৱালিৰ কৃতি নয়ন। অমানিৰ সপোনবোৰ কি মায়াবী, মই নজনাকৈ সপোনবোৰ জটিল হৈ তুলিছিলা তুমি। মায়াই ৰং সানি এটা নতুন সপোনৰ ভিতৰতে অন্য এটা স্বপ্ন ৰচিছিলোঁ মই। প্ৰতিটো স্বপ্নতেই মুখ্য চৰিত্ৰ তুমিয়েই আছিলা। তুমি হয়তো নাজানা কাৰোবাৰ হাজাৰ সপোনত নিৰাহাৰ যান্ত্ৰণাৰ হেঁচি থৈ গলা। আৰু মোৰ এই জীৱনটোক কাল অমানিশালৈ ঠেলি দিলা। কি ভুল কৰিছিলোঁ মই, কি ভুল কৰিছিলোঁ মই, তুমি মোৰ মৰমক গচকি থৈ গলা। তুমি সুখী থাকা, তুমি সুখী থাকা, তুমি সুখী থাকা।